আমি আজি শিকিম মাত্ৰা, বৰ্ণত মাত্ৰা কেনেকৈ লগায়। প্ৰথমে শিকিম আকাৰ। আ, আকাৰ। ক, আকাৰ, কা। খ, আকাৰ, খা। গ, আকাৰ, গা। হৰ্ষই, হৰ্ষইকাৰ। ক, হৰ্ষইকাৰ কি? খ, হৰ্ষইকাৰ খি। হৰ্ষইকাৰটা সদায় আগত লিখিব লাগে। খত হৰ্ষইকাৰে খি। গ, হৰ্ষইকাৰে গি। দীৰ্ঘই, দীৰ্ঘইকাৰ। ক, দীৰ্ঘইকাৰ কি? ম, দীৰ্ঘইকাৰ মি। গত, দীৰ্ঘইকাৰে গি। এতিয়া আমি শিকিম হৰ্ষৌকাৰ। হৰ্ষৌ, হৰ্ষৌকাৰ। ক, হৰ্ষৌকাৰে কু। খ, হৰ্ষৌকাৰ খু। ঘ, হৰ্ষৌকাৰ ঘু। ল, হৰ্ষৌকাৰ লু। দীৰ্ঘৌ, দীৰ্ঘৌকাৰ। ক, দীৰ্ঘৌকাৰ কু। ম, দীৰ্ঘৌকাৰ মু। প, দীৰ্ঘৌকাৰ পু। ঋ, ঋকাৰ। ক, ঋকাৰ কৃ। খ, ঋকাৰ খৃ। গ, ঋকাৰ গৃ। ম, ঋকাৰ মৃ। এ, একাৰ। ক, একাৰ কে। খ, একাৰ খে। গ, একাৰ গে। ঘ, একাৰ ঘে। ঐ, ঐকাৰ। ক, ঐকাৰ কৈ।  খ, ঐকাৰ কৈ। 'খ, 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 ঐ
খ ঐকাৰ খৈ, গ ঐকাৰ গৈ, ঘ ঐকাৰ ঘৈ, উ উকাৰ, ইয়াত বৰ্ণটো মাজত বহিব। ক উকাৰ কু, ক বৰ্ণ মাজত হৈছে, একাৰ আকাৰ মাজত ক বৰ্ণ। খ উকাৰ খু, গ উকাৰ গু, ঔ ঔকাৰ, ইয়াতো বৰ্ণটো মাজত বহিব। কত ঔকাৰ কৌ, খ ঔকাৰ খৌ, গ ঔকাৰ গৌ। আমি আজি বৰ্ণত কেনেকৈ মাত্ৰা লগাই সেই কথা শিকিলোঁ।